এবং সমষ্টি অন্তর্গত আমার খাসিয়াবাড়ি ইলেকশন সাবস্টেশন কমিটি অফিসর উদ্বোধনী কার্যসূচীত উপস্থিত হব পৰা আমার গোসাইগাঁও জেলা ইউপিপিএল দলৰ সন্মানীয় সভাপতি জোৰণ বসুমতাৰী ডাঙৰীয়া আৰু এইখন উদ্বোধনী সভাতে উপস্থিত হ'ব পৰা আমাৰ জুমদাৰ সমষ্টিৰ MCLA तथा हमारे DCC EM नाजिया सर हमारे बीच उपस्थित हमारे 28 नौ गोसाइगांव समष्टि के प्रभारी सर अशोक यादव जी और हमारे जुमदार मंडल सम्मानीय सभापति सुजित मोसाहारी डांगरिया हमारे UPPL केंद्रीय कमिटी CWC मेम्बर महफूज हुसैन डांगरिया ब्लक कमिटी प्राइमारी कमिटी उपस्थित हब পৰা आम विभिन्न कर्मीबृंदসকল आम केंद्रीय कमिटी अर्गानाइजिंग सेक्रेटारी ब्रजेंद्र राव डांगरिया माइनरिटी सेलर सभापति आयना हक डांगरिया और इतना आम जिलार उप सभापति लोकनाथ नार्जारी डांगरिया हाफिजुर रहमान डांगरिया और विभिन्न पदवी थका सम्मानीय नेतृबृंद आज आम खासियाबाड़ी যৌথভাবে বিজেপি ইউপিপি আগন্তুক বিধানসভা নির্বাচনের যে প্রচার কার্যসূচী এই প্রচার কার্যসূচীখন চলাই লৈ যাব কাৰণে আমি ইয়াত এটা অফিসটো আমি উদ্বোধন কৰিব বিচাৰিছো আৰু আশা কৰিছো এইখন অফিসৰ পৰাই আমাৰ যে দিন বাকি আছে এইখিনি দিনবোৰত আমি ইয়াৰ পৰাই আগন্তুক আমাৰ বিধানসভা নিৰ্বাচনৰ কাৰণে যিমানবিলাক পলিচি আৰু ষ্ট্ৰেটেজি বিলাক বনোৱা হ'ব এইখন অফিসৰ পৰাই হ'ব আৰু মই আশ্বাস দিছো আপোনালোকক যে আপোনালোকৰ আশীৰ্বাদত মই জয়ী হ'ব পাৰিম বা এইখন অফিস বা মঞ্চৰ পৰাই আমি যদি একেলগে সকলোৱে এটা টিম ওয়ার্ক হিসাবে যদি কাম কৰো মই ভাবো যে আমি 28 নং গোসাইগাঁও সমষ্টিত মানে আমাৰ সমষ্টিটো আমি নাঙলৰ কব্জাৰ পৰা উদ্ধাৰ কৰিব পাৰিম সেইকাৰণে আশা ৰাখিছো যাতে আপোনালোকে সকলোৱে একেলগে UPPL BJP GSP আৰু AGP আমাৰ জুমদাৰ ব্লক কমিটিৰ অন্তৰ্গত যিমানবিলাক আমাৰ কৰ্মীসকল আছে আজিৰ পৰাই এইখন অফিসতে বহি পেলাই আপোনালোকে বা আমি একেলগে কাম কৰি যাম আৰু যিমান আমাৰ ইয়াত প্ৰচাৰ অভিযান হ'ব এইখন অফিসৰ পৰাই আমি একেলগে কাম কৰি যাম তো এইখিনিয়ে ক'লো আৰু এই সময়ত মোক সহযোগ কৰিবৰ কাৰণে মই ৰেভেৰেণ্ড নাজিয়া ছাৰ অশোক যাদৱ জি আমাৰ সুজিত মণ্ডল আৰু জিৰণ বসুমতাৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যাতে এই উদ্বোধনী কাৰ্যসূচীত মোক সহায় কৰে থেংক ইউ Long live